পশ্চিম কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চা সাংগঠনিক সভা টুমপ্ৰেং স্থিত বিজেপি কাৰ্যালয়। ভয়েস অফ কাৰ্বি আংলঙৰ অনলাইন জৰিয়তে অনুষ্ঠিত সংগীত প্ৰতিযোগিতাৰ সামৰণি প্ৰতিযোগিতাৰ সৃষ্টিকৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটাৰ বাবে নিৰ্বাচিত। বৈঠালাংছ পৌৰসভাৰ এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম পৰ্যায় গৃহ নিৰ্মাণ কামৰ শুভাৰম্ভণি। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত অনাগত বিধানসভা নিৰ্বাচনক লৈ অতি তৎপৰ দেখা গৈছে জিলা বিজেপিৰ যুৱ মৰ্চাত। টুমপ্ৰেংস্থিত বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ যুৱ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং ভাৰতীয় জনতা যুৱ মৰ্চাৰ নৱগঠিত জিলা সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা বৃহস্পতিবাৰে টুমপ্ৰেংস্থিত বিজেপি কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। পুৱা 9 বজাত জিলা যুৱ মৰ্চাৰ সভাপতি প্ৰীতম ৰংপিয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত কয়, 15 বছৰ ASDC CPI MLৰ কাৰ্যকাল আৰু 15 বছৰ কংগ্ৰেছৰ কাৰ্যকালৰ বিপৰীতে মাত্ৰ 3 বছৰত ভাৰতীয় জনতা পাৰ্টীয়ে যি উন্নয়ন কৰিছে তাক কোনো কাৰণতেই তুলনা কৰিব নোৱাৰি। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা স্থানীয় বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে ভাষণত কয়, ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীয়ে স্বাৱলম্বী হোৱাৰ বাবে পথ সুগম হৈ পৰিছে। সভাত তুলিৰাম ৰংহাং, মানসিং ৰংপিৰ উপৰিও জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, কাৰ্যবাহী সদস্য মংগল সিং টিমুং আৰু ৰূপ সিং তেৰণ, পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰো আৰু পৱন কুমাৰৰ উপৰিও যুৱ কাৰ্যকৰ্তা তথা একাংশ বিজেপি কৰ্মী উপস্থিত থাকে। এজেণ্ডা আছে, কাৰ্যসূচী আছে। সেই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে প্ৰত্যেক অল আছাম, অকল ইয়াত কাৰ্বি আংলং নহয়, অল আছামতে আৰু দলৰ যিবিলাকৰ দায়িত্ব থকা তেওঁলোকক মাতা হৈছে আৰু দলৰ সম্পৰ্কে আলাপ আলোচনা কৰি বিধানসভা ইলেকশ্যন আহি আছে। এই এছেম্বলি ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্বি আংলঙত 4টা ষ্টেটত জনতা পাৰ্টীত এই গোটেইখিনি আলোচনা কৰা হৈছে। বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট, কাট নিউজ। কৰোণাতংকৰ মাজতো থমকি ৰোৱা নাই প্ৰতিভা জিলিকিবলৈ। কাৰ্বি আংলং জিলাৰ জনপ্ৰিয় অনুষ্ঠান ভয়েস অফ কাৰ্বি আংলঙৰ অনলাইন জৰিয়তে অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাৰ এইবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাৰ বাবে নিৰ্বাচিত হয় সৃষ্টি কৌৰ। দ্বিতীয় কণ্ঠশিল্পীৰ বঁটা প্ৰাপ্তি হয় ৰূপালী টকপিপি। ডিফু ক্লাবত অনুষ্ঠিত জনপ্ৰিয় অনুষ্ঠান ভয়েস অফ কাৰ্বি আংলঙৰ সংগীত প্ৰতিযোগিতাত সৰ্বমুঠ ৭৫গৰাকী শিল্পীয়ে ভাগ লয়। বৰ সুন্দৰভাৱে প্ৰত্যেকগৰাকী শিল্পীয়ে নিজৰ সংগীত প্ৰতিভা প্ৰদৰ্শন কৰে। তাৰে ভিতৰত নিৰ্বাচক মণ্ডলীৰ মন জয় কৰিবলৈ সক্ষম হয় ক্ৰমে সৃষ্টি কৌৰ আৰু ৰূপালী টকপিপিয়ে। চূড়ান্ত নিৰ্বাচনৰ পিছত প্ৰথম শ্ৰেষ্ঠ কণ্ঠশিল্পী সৃষ্টি কৌৰক আগবঢ়োৱা নগদ ভয়েস অফ কাৰ্বি আংলঙৰ তৰফৰ পৰা এখনি প্ৰশস্তি পত্ৰ সহ নগদ 15,000 টকাৰ এখন চেক।
দ্বিতীয় পুৰস্কাৰ প্ৰাপক ৰূপালী টকবেপীক আগবঢ়োৱা হয় ভইচ অৱ কাৰ্বি আংলং তৰফৰ পৰা এখনি প্ৰশস্তি পত্ৰ সহ নগদ 10,000 টকাৰ চেক। উল্লেখ্য যে প্ৰতিযোগিতাখনত নিৰ্বাচক মণ্ডলীত জাজ হিচাপে দায়িত্ব নিৰ্বাহ কৰে দেৱ কুমাৰ, প্ৰিয়া প্ৰধান আৰু থমাছ বসুমতাৰীয়ে। ভাল লাগিছে ভাৱ হৈ গৈছিলে নাই কিন্তু আজি সঁচাকৈ বহুত ভাল লাগিছে। আৰু যিকেইজন বেলেগ কম্পিটিটৰ আছিল সেইকেইজনৰ কেনেকুৱা আছিল? তেখেতৰো গান বহুত ভাল আছিলে, বহুত ধুনীয়া হৈছিলে আৰু তেখেতৰ বহুত ভৱিষ্যত মই কামনা কৰিছোঁ যাতে তেখেতে আৰু আগুৱাই যাব পাৰে আৰু নিজৰ মাক দেউতাৰ নাম ক্ৰেডিটটো কাক দিবা? তুমি যে ইমান দূৰলৈ আগবাঢ়ি পাপা তেখেত মোৰ ছিনিয়ৰ মেণ্টৰ। বহুত ভাল লাগিছে আজি ভৈৰৱ কাৰ্বি আংলঙত তাই ধুনীয়া হৈছে। আমি ভবাই নাছিলোঁ যে তাই এতিয়া আজি তাই কষ্ট ফলত এই জেগালৈ তাই আগবাঢ়ি আহিছে। বহুতো দূৰ মই চিন্তা কৰি মই ছেকেণ্ড পাইছোঁ, বহুত ভাল লাগিছে। তুমি যে ইমান দূৰলৈ আহি পেলাই ইয়াৰ প্ৰেৰণা কাক দিবা? কাৰ কাৰণে ইমানখিনি আহি পাইছে? লগতে মা দেউতাৰ আশীৰ্বাদৰ কাৰণে মই ইমানটো আগুৱাই আহি পাইছোঁ আৰু সকলো কাৰণে মই ছেকেণ্ড পাইছোঁ। সেইটো মই অকল মোৰ কাৰণে বুলি নহয়, মই সকলো কাৰ্বি আংলং বা আমাৰ নগৰ ডিষ্ট্ৰিক্টৰ কাৰণে মই নাম ষ্টেফান টেনৰ ৰিপৰ্ট, কাক নিউজ। সমাগত বিধানসভা নিৰ্বাচন পৈঠালাংচু পৌৰসভাই চহৰ এলেকাত নিৰ্বাচনৰ আগে আগে সামগ্ৰিক উন্নয়নত তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। কাৰ্বি পৰিষদৰ 3টাকৈ সমষ্টিত সামৰি শুভাৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰথম পৰ্যায় কাম। দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নং ৱাৰ্ড, চচেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 6 নং ৱাৰ্ড আৰু ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 4 নং ৱাৰ্ডত গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰে বিধায়ক ডক্টৰ মানসিং ৰংপি, কাৰ্যবাহী সদস্য মংগল সিং টিমুং আৰু ৰূপ সিং তেৰণে। সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰা বৈঠালাংচু পৌৰসভাৰ অধ্যক্ষ চন্দ্ৰ ৰংহাঙে জানিবলৈ দিয়ে যে এইটো পৰ্যায়ত আমি 188গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়াৰ ব্যৱস্থা কৰিছোঁ বুলি উল্লেখ কৰে। আমাৰ বৈঠালাংচু মিউনিচিপাল বোৰ্ড 2019 পৰা আৰম্ভ হৈছে, কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰ আহিছিলে সেই ঘৰটো বেনিফিচিয়াৰী টোটেল আছিলে ফাৰ্ষ্ট ফেজত 223। তাৰ ভিতৰত বৰ্তমান আহিছে 188 তেনেকুৱা ধৰণৰ আহিছে। সেইকাৰণে আজি প্ৰথম ঘৰৰ খুঁটাটো পুতিবলৈ আমি প্ৰগ্ৰামটো লৈছোঁ। 2,30,000লৈকে আছে, কিছুমান 2 লাখ আছে। বৈঠালাংচু মিউনিচিপাল বৰ্ডৰ ভিতৰত ইয়াতে 3টা সমষ্টি পৰি গৈছে। সমষ্টি কথা যদি কয় আৰু দুৱাৰামলা, তাৰপিছত চচেং আৰু আমাৰ ৰংখাং পৰি গৈছে। ইয়াতে মুঠ মিলি 7টা ৱাৰ্ড আছে এই মিউনিচিপাল বৰ্ডত। এনে এইটো চিম্বলিকেলি আৰু আনুষ্ঠানিকভাৱে এই আমি দুৱাৰামলাৰ সেই ৱাৰ্ড নম্বৰ 1ত মানে তেওঁ আধাৰশিলা নহয়, এইটো এই লাই খুঁটাটো মানে তাত স্থাপন কৰি আহিলোঁ। তাৰপিছত চচেঙৰ ৱাৰ্ড নম্বৰ 6ত তাতে মানে কৰিলোঁ আৰু এইটো শেষত গৈ ইয়াতে এই আনুষ্ঠানিকভাৱে ৱাৰ্ড নম্বৰ 4ত ইয়াতে এই লাই খুঁটাটো ইয়াত পোতা হৈ গ'ল। বৈঠালাংচুৰ পৰা জাছনিংগী ৰিপৰ্ট, কাক নিউজ। কাৰ্বি আংলং জিলাৰ হাঞ্জা লাংছত 200 বিচনাযুক্ত হস্পিটেল এখন নিৰ্মাণৰ প্ৰস্তুতি। নৰ্থ ইষ্ট প্লেণ্টেশ্যন নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিব লগা হস্পিটেলখনৰ বাবে প্ৰয়োজনীয় স্থান ঠিক কৰি উক্ত স্থান পৰিদৰ্শন কোম্পানীটোৰ বিষয়ববীয়াসকলে। বোকাজান মহকুমাৰ এলেকাত হাঞ্জা লাংছত এখন 200 বিচনাযুক্ত হস্পিটেল নিৰ্মাণৰ খবৰে স্বাভাৱিকতে স্থানীয় ৰাইজ আনন্দিত হৈছে।
হস্পিটেল নিৰ্মাণৰ বাবে স্থান পৰিদৰ্শনৰ সময় কোম্পানীটোৰ বিষয়ববীয়াসকলক নেতৃত্ব দিয়ে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন পাঠক বিশিষ্ট সমাজকৰ্মী জনা সিং ফাংচো সৰিয়জান বজাৰ কমিটিৰ সভাপতি হেমাৰী টকবি কাৰ্বি আংলং সেৱা কেন্দ্ৰৰ সম্পাদক প্ৰতাপ সিং ৰংপি হাঞ্জালাংছো স্পৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক ৰূপ সিং ৰংপি প্ৰমুখ্য ভালে সংখ্যক স্থানীয় বিশিষ্ট ব্যক্তিসকলে উল্লেখ্য যে স্থান নিৰ্বাচন কৰাৰ বাবে পৰিদৰ্শনৰ সময়ত সহযোগ কৰাৰ বাবে এই সকল লোকক নৰ্থ ইষ্ট প্লেণ্টেশ্যন কোম্পানীৰ বিষয়ববীয়াসকলে নথৈ শলাগ জ্ঞাপন কৰে বোকাজানৰ পৰা বিষ্ণু লেখীৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংবং ৰং আৰাকত হাবেপি আলং ৰিট ৱৰ্ল্ড কেটেৰ পূজা সফল সামৰণি পৰে 15 ছেপ্টেম্বৰ নিশা এই পূজা সম্পাদনা কৰি আহি সিদিনা উপস্থিত হয় হাবে সিং তেৰণৰ গৃহত আন বছৰৰ দৰে এইবাৰো হাবেপি আলং ৰিট ৱৰ্ল্ড কেটেৰ পূজা ধুমধামেৰে সম্পন্ন হয় হাবে সিং তেৰণৰ বাসগৃহত চীনত মেজি প্ৰমুখ্য বিষয়ববীয়াসকলে পূজা অনুষ্ঠানত উপস্থিত থাকি ইতিমধ্যে খেতিয়ক ৰাইজে সম্পাদন কৰা খেতি কাৰ্যৰ ফল অৰ্থাৎ শস্যৰ উৎপাদন ভাল হোৱাৰ কামনা কৰি পূজা সমাপ্ত কৰে উল্লেখযোগ্য যে বতৰ চাৰ্পৰ পূজা অনুষ্ঠানৰ বাবে ৱছাৰ অনাৰ সম্পৰ্কত লংৰি হাবিসকলৰ সৈতে আলোচনা বিলোচনা কৰা হয় ৱৰ্ল্ড কেটেৰ পূজা সম্পাদনৰ পিছদিনা অৰ্থাৎ 16 ছেপ্টেম্বৰ দিনা ভিন্ন লংৰি অধীনত থকা গাঁওসমূহৰ খেতি বাতিকে ধৰি ৰাইজৰ সুস্বাস্থ্য অটুট থকাৰ সন্দৰ্ভতো আলোচনা কৰা হয় অনুষ্ঠানৰ শেষত চীনত মেজি প্ৰমুখ্য বিষয়াসকলে আহাৰ গ্ৰহণৰ পিছতেই লাৰং ৰংহানত উপস্থিত হৈ চেৰেপ লংৰি হাবেসকলক লগ ধৰে ধাৰাবাহিক এই পূজা অনুষ্ঠান অক্টোবৰ মাহৰ ভিতৰত সম্পন্ন কৰাৰ সিদ্ধান্ত লয় হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আগন্তুক মাণ্ডলী কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে কাৰ্বি আংলং জিলাৰ ভিন্ন মাণ্ডলী সাংস্কৃতিক সমিতিৰ কৰ্মকৰ্তা তৎপৰ হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মোকামতো এই সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে ৱাইচং ষ্টেডিয়ামৰ সভা কক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা
কাৰ্বি জনজাতিৰ সক্ৰিয় কৃষ্টি কলা সংস্কৃতিৰ বাহক কাৰ্বি যুৱ মহোৎসৱৰ আঞ্চলিক মহোৎসৱ টি ডংকামুকাম কাৰ্বি কালচাৰেল ছ'চাইটিয়েও অনুষ্ঠিত কৰাৰ প্ৰস্তুতি হাতত লৈছে। সেয়েহে মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত ডংকামুকাম স্থিত ৱাইচং ষ্টেডিয়ামৰ সভা কক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। সভাত বিশ্বব্যাপী চলি থকা কোভিড মহামাৰী প্ৰটোকল মানি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতভাৱে এই কাৰ্বি আঞ্চলিক মহোৎসৱটি ডংকামুকামতো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিগত বৰ্ষবোৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই যুৱ মহোৎসৱটি চলিত বৰ্ষত এদিনীয়াকৈ অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ সামাজিক দূৰত্ব, মাস্ক ব্যৱহাৰ, চেনিটাইজাৰ ব্যৱস্থাও কৰিব বুলি জানিবলৈ দিয়ে সমিতিৰ বিষয়ববীয়াসকলে। উল্লেখযোগ্য যে এইবাৰৰ কাৰ্যসূচীত কোনো ধৰণৰ আমোদ প্ৰমোদৰ বাবে ব্যৱস্থা কৰা নহয় বুলিও সাংবাদিকক জানিবলৈ দিয়ে কমিটিৰ বিষয়ববীয়াসকলে। আজি আমি ডংকামুকাম কেচেছ ইউনিট হৈ পেলাই এখনি আমি গুৰুত্বপূৰ্ণ সভা আয়োজন কৰিলোঁ। যিহেতুকে আমাৰ আহিব লগা 28তম কাৰ্বি জনেল ফেষ্টিভেল এই উপলক্ষে আমি অলপ আলোচনা কৰিলোঁ। তাৰপিছত আজি আমাৰ এই আলোচনাত ইউনিট টোটেল 15টা ইউনিট সভাপতি সম্পাদকে আহি পেলাই উপস্থিত হ'ল। তাত আমি কিছুমান এই আহিব লগা 28তম আমাৰ কাৰ্বি জনেল ফেষ্টিভেলৰ ওপৰত আলাপ আলোচনা কৰিলোঁ। তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ যে আমি এদিনীয়া হ'লেও আমাৰ ফেষ্টিভেলটো আমি উৎসৱ পালন কৰিম। আমি দিন তাৰিখ ঠিক কৰিলোঁ। আমাৰ 24 তাৰিখে এইটো মাহৰ 24 তাৰিখে আমি এদিনীয়াকৈ হ'লেও আমি পালন কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমি কিছুমান আমাক গাইডলাইন দিয়া হৈছে আমাৰ যিহেতুকে চেণ্ট্ৰেল কমিটি ডিপুৰ পৰা আমাক গাইডলাইন দিয়া মতে আমি যোনবিলাক আইটেম য'ত মানে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন নহয় সেইবিলাক আইটেম আমি বাদ কৰি দিলোঁ। যিহেতুকে আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল গেমছ মুখাও আছে বা কাৰ্বি ট্ৰেডিশ্যনেল যি ফক ছংবিলাক আছে যিসকলে অকলে আমি কিবা কৰিব পৰা যায়, পাৰ্টিচিপেট কৰিব যায়, সেইবিলাক আইটেম আমি ৰাখিছোঁ। আৰু আমাৰ খালি এদিনীয়া কাৰ্য হ'ব। আমি সন্ধিয়াৰ লগে লগে আমি আমাৰ প্ৰগ্ৰামো শেষ হৈ যাব। সেইটো লৈ পেলাই আমি আগবাঢ়িছোঁ। বৈঠালাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।